ঐ ক'ত আছা কি খাবা আজি সাৰপ্ৰাইজ লাগে ওকে ল'ৰা ছোৱালীয়ে মিঠা খাই ভাল পায় যেতিয়া কিবা এটা মিঠাকে বনাওঁ বোলো মই 2 কাপ বম মছলা লৈছোঁ তাত অলপমান কুহুমীয়া পানী দি প্ৰায় 10 মিনিটমানৰ কাৰণে তিয়াই ৰাখিম 10 মিনিটৰ পাছত অলপমান চফ্ট হোৱা যেন দেখিলে টুকি ৰাখিলে এতিয়া এখন পেন লৈছোঁ তাত 2 চামুচ ঘিউ এড কৰিছোঁ যিকোনো ড্ৰাই ফ্ৰুটছ এড কৰিব পাৰে অলপ সময় চফ্ট কৰি ইয়াত এতিয়া বম মছলাখিনি দি অলপ সময় কাৰণে ভাজি লৈছোঁ ডাঙৰ কাপৰ সৈতে একাপ গাখীৰ এড কৰিছোঁ অলপমান উতল আহিবলৈ দিম নিজৰ চইচৰ যিকোনো চুইটনাৰ আপোনালোকে ইউজ কৰিব পাৰে মই কিন্তু চেনিয়ে ব্যৱহাৰ কৰিছোঁ মিঠা বুলি ক'লে কিয় নাজানো ময়ো কিন্তু বিৰাটেই ভাল পাওঁ এই যে বনাই আছোঁ কেতিয়া হয় আৰু কেতিয়া মই খাওঁ এনেকুৱা লাগে অলপমান ইলাচি গুড়ি এড কৰিছোঁ আৰু বন্ধ কৰিলোঁ মই গেছৰ ফ্লেমটো অলপমান ঠাণ্ডা হৈ যোৱাত মই ইয়াত এড কৰিছোঁ মেংগো পিউৰি আমবোৰ যে ইমান পকিছে বাহিৰে ভিতৰে অকল আমি আম ঘৰৰে বস্তু যেতিয়া নষ্ট নকৰি কণমানিটোক যিকোনো প্ৰকাৰে খুৱাব চেষ্টা কৰোঁ এইদৰে এবাৰ বনাই খুৱাওক আৰু নিজেও খাই এনজয় কৰক আন এটা ভিডিঅ'ত আকৌ লগ পাম জান মানুহ সাৰপ্ৰাইজ Thank you.